অ'কে, এঞ্জেলছৰ বিষয়ে জানেনে বা কেতিয়াবা এঞ্জেলছৰ বিষয়ে শুনিছেনে? তো প্লিজ ক'ব। মই অলপ জানো এঞ্জেলৰ বিষয়ে, মানে এনে অলপ চাই মেলি মোৰ ওচৰতে উম, ৰেইকিৰ এগৰাকী আছে, তেওঁৰ পৰা অলপ কিবা কিবি জানো আৰু এঞ্জেলছৰ বিষয়ে ইমানো অ'কে। বহলাই নাজানো, কিন্তু অলপ জানো। উম, এনে কি জানে এঞ্জেলছৰ বিষয়ে, কি হয় বুলি? উম, তেওঁলোক ভগৱানৰ দূত হয়, বা তেওঁলোকে আমাক হেল্প কৰে। আৰ্চ এঞ্জেলৰ বিষয়ে অকমান আমাৰ নেটতো অলপ পঢ়ি চাইছিলো, তেনেকে উম, তেনেকে অলপ জানো আৰু অ'কে, হয়। ফিলিঙৰ কথা অকমান তেনেকে আৰু। অ'কে, থেংক ইউ। তো নেক্সট আৰু কোনোবাই? ময়ো অলপ চলপ জানো। আমাৰ যেনেকুৱাকে গাৰ্জেন এঞ্জেল থাকে 15 উম, গৰাকী আছে, গোটেই কেইটা নাম মনত নাই, তথাপি আছে আৰু কেইটামান এঞ্জেল মাইকেল, এৰিয়েল, উম, ইংগেল, তাৰপিছত ৰাফেল, তাৰপিছত great. এনেকে আছে। 15 উম, গৰাকী আছে বুলি জানো আৰু। তাৰমানে মাইকেলে আমাক প্ৰটেকচন দিয়ে, টকা পইচাৰ কাৰণে এৰিয়েল, তাৰপিছত উম, হিলিঙৰ কাৰণে আমি ইউৰিয়েলক মাতিব পাৰো, এনেকুৱাকে। অ'কে, অ'কে, ডু নট শ্বেয়াৰ দ্য ডিটেইলছ। অ'কে, আৰু কোনোবাই জানে? ময়ো এইমাত্ৰ পঢ়ি আছিলো জৰৰ উম, এক্সপ্লেনেশ্যন, মানে ইন মিন টাইম উম, তাতে মানে মই পালো যে আৰ্ক এঞ্জেল বুলি এটা আছে, তেওঁলোকৰ যিহেতু গডে হিলিং কৰে নিজকে। একেই নেকি বাৰু, ইয়াতো আছে নেকি এই বস্তুটো, সেইগৰাকী উম, এঞ্জেল মানে? অ'কে, তো বহুতেই জানে। তো এঞ্জেলছ সকল আপোনালোকৰ মনলৈ এঞ্জেলছ বুলি ক'লে কেনেকুৱা ধৰণৰ এটা ছবি মনলৈ আহে বাৰু? কিবা এটা মানে হেৰি আহে আৰু ধুনীয়াকে, মানে পাখি দুখনৰে সৈতে জানো মানে উৰি উৰি আহে, তেনেকুৱা এটা ফিল হয় আৰু। অ'কে, গ্ৰেট। ছাৰ তো ময়ো এঞ্জেলছ এঞ্জেল ক্লাছ হয়, কৰিছিলো মই ছাৰ। ছাৰ মই কোনে শেৱালিয়ে কৈ কৈছিলে? আছো। মই অ'কে, শেৱালি, হয়। এই উম, প্ৰাচুৰ্য ভূঞা বুলি ওলাইছো যে এইটো। অ'কে, মই এঞ্জেল আপোনাৰ ক্লাছ নামটো শেৱালি কৰি আছো, ৰ'ব এক ছেকেণ্ড। অ অ অ অ'কে, কওক, এতিয়া কওক। মই এঞ্জেল ক্লাছ কৰিছিলো। উম, তাৰপিছতে মানে কি হ'ল, এঞ্জেল ক্লাছৰ পিছত যিটোত মেডিটেশ্যন কৰিবলৈ দিয়ে বা তেওঁলোকৰ লগত কমিউনিকেট কৰিবলৈ দিয়ে 15-20 মিনিট, মানে সেই উম, অকমান হেৰি পৰিৱেশ লাগেতো, পোহৰ চোহৰ নোসোমোৱা হেৰি। তাৰপিছতে মই মানে সেই সময়টো দিবগে পৰা নাই তেনেকে। আচ্ছা, তাৰপিছতে কিমান দিনৰ ভিতৰত যে নিজৰ গাৰ্জেন এঞ্জেলটো পোৱা যায়, মোৰ মানে অলপ সময় লাগিছে, পোৱাগে নাই দেই। কিন্তু মানে মোক কিছুমান হেৰি দিছে আৰু, কোন হয় মোৰ গাৰ্জেন এঞ্জেল, এনেকে সংকেত কিছুমান দিছে। কিন্তু উম, এনেকে হাতেৰে যে লিখাই দিয়ে, সেইখিনি মানে মোৰ হোৱাগে নাই। কিন্তু বেলেগ ধৰণে মানে তেওঁলোকে মোক সংকেত দিছে যে উম, অমুকে মোৰ গাৰ্জেন এঞ্জেল হয় বুলি। আচ্ছা, তাৰপিছতে এনে জনাখিনি ক্লাছত জানিছো, কিন্তু কিছুমান কথা আমাক মানে এতিয়া মই চাৰ্চ কৰি চাওঁতে মানে চব খিনি কথা মানে আমাক শিকাই নাই দিয়া। ধৰক অ'কে, যেনেকে থপনা পাতিব লাগে, আপোনালোকে কৈছে ক্লাছটোত থপনা কেনেকে পাতিব লাগে তেওঁলোকৰ, গোটেই সেইখিনি মানে নিদিলে মানে। ত' এতিয়া মানে গম পাইছো যে আমি ক্লাছটো কৰিলো যদিও মানে আৰু জানিবলগীয়া বহুত আছে। আপুনি কাৰ তাতে কৰিছিলে? আমাৰ ইয়াতে আছে, আমাৰ মানে য'ত ৰেইকি শিকিছিলো, ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী, উম, তেওঁলোকৰ ওচৰতে। অনিতা সতনামী মেম বুলি কয়। কি ক'লে? তেওঁলোকৰ অনিতা সতনামী আমাৰ অ'কে, মেমৰ নাম। অ'কে, ঠিক আছে। তো এতিয়া মই কৈছো, আপোনালোকে শুনিব, যদি লিখিব বিচাৰে লিখি যাবও পাৰে। তো অ এঞ্জেলছ, আমি সৰু থাকোতে যে আপোনালোকে সোণ পৰি এটা কাহিনী শুনিছিলে, আৰু অ বিভিন্ন ধৰণৰ সাধু কথাটো এঞ্জেলছৰ বিষয়ে, পৰীৰ দৰে যে দুখিলা পাখি থকা মানুহৰ দৰেই এটা এনাৰ্জি আমাক কৈছিলে, হয়নে? সাধু কথাবিলাকত, পৰীৰ সাধু বিলাকত শুনিবলৈ পোৱা যায়। ত' ইয়াতে যিসকল প্ৰেজেন্ট আছে চবকে ৰিকুৱেষ্ট কৰিছো, আপোনালোকে যদি পাৰে ভিডিঅ'জ বিলাক অন কৰিব, কাৰণ একদম খালী খালী লাগি আছে, ঠিক আছে? অ'কে, ত' তেনে কৰি এঞ্জেলছ কিছুমান থাকে। ত' মই ইয়াতে আপোনালোকক এখন পিকচাৰ দেখাম, সেই পিকচাৰখনত চাওক। অ'কে, দেখিছে পিকচাৰ? ত' ইয়াতে চাওক, যেনেকে এই ফিগাৰটোৰ দুটা পাখি আছে, ঠিক তেনেকৈ আমি এঞ্জেলছ সকলক কল্পনা কৰিব পাৰো, ইমেজিন কৰিব পাৰো।
ঠিক আছে। তো বেচিকেলি এঞ্জেলছ বুলি ক'লে আমি কি বুজো? তো এঞ্জেলছ মানে হৈছে মেছেঞ্জাৰ অফ গড। তো ভগৱানে কিছুমান ক্ৰিয়েচাৰ বনাইছিলে। ক্ৰিয়েচাৰ মানে আমি যেনেকে হিউমেনছ আছো, তেনেকে ভগৱানে বিভিন্ন ধৰণৰ এনিমেলছো বনাইছিলে। তাৰপিছতে আপোনাৰ আহ চৰাই চিৰিকটি, ঠিক তেনেকৈ এঞ্জেলছ সকলকো ভগৱানে ক্ৰিয়েট কৰিছিলে ফৰ হিউমেন সকলক যাতে তেওঁলোকে হেল্প কৰিব পাৰে সেইটো কাৰণে। ঠিক আছে। তো এঞ্জেলছ সকলক আমি মেছেঞ্জাৰ অফ গড বুলিও ক'ব পাৰো, কাৰণ আমাৰ যিবোৰ মেছেজেছ থাকে, হুম, সেই মেছেজেছ বিলাক এঞ্জেলছ সকলে ভগৱানৰ ওচৰলৈকে লৈ যোৱাত হেল্প কৰে। ঠিক আছে। তো সেইটো হৈছে এঞ্জেলৰ ডেফিনিশ্যন। ত' এঞ্জেলছ সকলৰ বিষয়ে জনাৰ আগতে আমি এঞ্জেলছৰ প্ৰকাৰ কিছুমানো থাকে, ত' সেয়াও জানিব লাগিব। ত' এঞ্জেলছক আমি তিনিটা ভাগত ভাগ কৰো: এঞ্জেলছ, আৰ্ক এঞ্জেলছ আৰু গাৰ্ডিয়ান এঞ্জেলছ। ঠিক আছে। এঞ্জেলছ, আৰ্ক এঞ্জেলছ আৰু গাৰ্ডিয়ান এঞ্জেলছ। ত' এঞ্জেলছ সকল কোন হয়? এঞ্জেলছ সকল হৈছে যে যিয়ে নেকি যেতিয়া মানে আমি ভাবো যে আমাৰ যেতিয়া এঞ্জেলছৰ কথা ভাবো, আমাৰ মনলৈ কেনেকুৱা আহে? দুটা পাখি থকা এটা ক্ৰিয়েচাৰ আমাৰ মনলৈ আহে, ৰাইট? ঠিক সেইটো হৈছে এঞ্জেলছ, পৰীসকলে আমাক বহুত ধৰণেৰে হেল্প কৰে। ঠিক আছে। তাৰপিছতে আহিলে গাৰ্ডিয়ান এঞ্জেলছ। ত' আমাৰ যেতিয়া জন্ম হৈছে, মানে যেতিয়া আমি জন্ম লৈছো, তেতিয়া ভগৱানে আমাৰ কাৰণে গাৰ্ডিয়ান এঞ্জেলছ দিয়ে। ত' সেয়া আপোনাৰ এজনো হ'ব পাৰে, দুজনো হ'ব পাৰে, তিনিজনো হ'ব পাৰে, চাৰিজনো হ'ব পাৰে, বা তাতকৈ বেছিও হ'ব পাৰে। ঠিক আছে। গাৰ্ডিয়ান এঞ্জেলছসকল, ত' গাৰ্ডিয়ান এঞ্জেলছ সকলে আপোনালোকক এনি টাইম প্ৰটেক্ট কৰি ৰাখিব, আপোনালোকক বিভিন্ন কামত হেল্প কৰিব। তেওঁলোকে আমাৰ যিবোৰ উইচেছ আছে বা আমাৰ যিবোৰ কথা আছে, সেইবোৰ ডিৰেক্টলি ভগৱানলৈকে লৈ যোৱাত হেল্প কৰিব। মানে তেওঁলোকে এটা মিডিয়াম হিচাপে থাকি আমাৰ কাৰণে কাম কৰে। ঠিক আছে। ত' আৰু এটা ইণ্টাৰেষ্টিং কথা যে এঞ্জেলছসকল যেতিয়া আমাক ভগৱানে আমাৰ জন্মতেই আমাৰ কাৰণে তেওঁলোকক এলট কৰিছে, এলট মানে আমাৰ কাৰণে তেওঁলোকক নিয়োগ কৰিছে। যেতিয়া আমাৰ চলটো, আমি যেতিয়া মৃত্যু হওঁ নহয়, তেতিয়াও কিন্তু এঞ্জেলছসকলে আমাৰ চলটোৰ লগত কানেক্ট কৰে, মানে আমাৰ চলটোৰ লগত জাৰ্ণি কৰে। এতিয়া আপোনালোকে এইটো জন্মত আজি কোনোবাই স্বপ্নালী হৈ আছে, কোনোবাই বৰ্ষা হৈ আছে। ত' কাইলৈ যদি আপোনালোকে বেলেগ এটা জন্ম লয়, তেতিয়া আপোনালোকৰ লগতো কিন্তু এঞ্জেলছ সকল যাব। মানে এটা কথাত ক'বলৈ গ'লে এঞ্জেলছ সকল চেঞ্জ নহয়। আপোনাৰ এঞ্জেলছ সকল সদায় আপোনাৰ লগতে যাব, আপোনাৰ চলটোৰ লগতে যাব। জাষ্ট আপোনালোকে নিজৰ যিটো যিটো আপোনালোকৰ মানে বডি হয়, বডিটোহে চেঞ্জ কৰিব, আপোনালোকৰ আকৃতিটো চেঞ্জ কৰিব। বাকী এঞ্জেলছ সকল কিন্তু ছেইম থাকিব, লগতে আপোনালোকৰ চলটো একেটাই থাকিব। ত' আপোনালোকৰ লগত ইমান দিনৰ পৰা আছে, চ' আপোনালোকক কিমান বেছি তেওঁলোকে চিনি পায়, হয়নে? আপোনালোকে নিজক যিমান চিনি নাপায়, এঞ্জেলছ সকলে কিন্তু আপোনালোকক তাতকৈ বেছিয়ে চিনি পায়। তাৰপিছতে আহিলো গাৰ্ডিয়ান এঞ্জেলছ। ত' গাৰ্ডিয়ান ভইচ ভালকে অহা নাই নেকি? ভইচ নাই যোৱা নেকি? আহিছে, আমি পাইছো। ঠিকে অকে। আহিছে। মাজে মাজে অলপ এৰি ত' কাৰ হয়তো বৰ্ণালী গগৈ, আপোনাৰ হয়তো নেটৱৰ্ক ইছ্যু, ত' বাকীবোৰেতো ভালে পাই আছে। অকে। ত' তাৰপিছত আহিলো আৰ্কিএঞ্জেলছ সকল। ত' আৰ্কিএঞ্জেলছ সকল হায়াৰ ডিনমিনেশ্যনৰ, হায়াৰ ৰেংকৰ কিছুমান এঞ্জেলছ হয়, যাক ভগৱানে কিছুমান পাৰ্টিকুলাৰ কামৰ কাৰণেহে নিয়োগ কৰিছে। ঠিক আছে। তেওঁলোকক মানে কিছুমান কাম আছে, সেই কামবিলাকৰ কাৰণেহে গাৰ্ডিয়ান এঞ্জেলছক ৰাখিছে। ঠিক আছে। যেনেকে কিছুমান গাৰ্ডিয়ান এঞ্জেলছে আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত সহায় কৰিব, কিছুমান গাৰ্ডিয়ান এঞ্জেলছে আৰ্কিএঞ্জেলছে আপোনাক হেল্থৰ হেল্প কৰিব, কিছুমানে আপোনাক প্ৰটেকশ্যন দিব। ঠিক তেনেকৈ আপোনালোকে হয়তো শুনিব আৰ্কিএঞ্জেল ৰাফাইল। আৰ্কিএঞ্জেল ৰাফাইলে হিলিঙত হেল্প কৰে, যিকোনো ধৰণৰ ফিজিকেল বডিৰ হিলিঙত তেখেতে আমাক হেল্প কৰিব। ঠিক আছে। ত' এয়া আছিলে এঞ্জেলছ, আৰ্কিএঞ্জেলছ আৰু গাৰ্ডিয়ান এঞ্জেলছ। ঠিক আছে। ত' এঞ্জেলছ সকলৰ দ্বাৰা আমি বিভিন্ন ধৰণৰ কাম কৰিব পাৰো। ত' তাৰে ভিতৰত আপোনালোকক অলৰেডি মই যিদৰে ক'লো যে আপোনালোকে নিজৰ হেল্থটো হিলিং কৰিব পাৰে, নিজৰ কেৰিয়াৰ ৰিলেটেড হিলিং কৰিব পাৰিব, নিজৰ টকা পইচা ৰিলেটেড সম্বন্ধবোৰ
হিলিং কৰিব পাৰে। ত' এই সকলোবিলাকত কিন্তু আপোনালোকক এঞ্জেলছে বহুত বেছি হেল্প কৰে। ত' এঞ্জেলছ, আৰ্কএঞ্জেলছ আৰু গাৰ্ডিয়ান এঞ্জেলছ, প্ৰত্যেকৰে গাৰ্ডিয়ান এঞ্জেলছো আছে, প্ৰত্যেকৰ কাৰণে এঞ্জেলছো আছে, প্ৰত্যেকৰ কাৰণে আৰ্কএঞ্জেলছো আছে। মাত্ৰ কি হৈছে, তেওঁলোকক আমি লেভেল ৱাইজ ভাগ কৰিছো। প্ৰথমতে আপোনালোকৰ আহে ভগৱান, ভগৱানৰ পিছত আহে আৰ্কএঞ্জেলছ, আৰ্কএঞ্জেলছৰ পিছত গাৰ্ডিয়ান এঞ্জেলছ আৰু এঞ্জেলছ আহে। ঠিক আছে। ত' এক কথাত ক'বলৈ গ'লে তেওঁলোক আমাৰ একেবাৰে ওচৰত আছে। আপোনালোকৰ ওচৰত দূৰত থকা মানুহ এজনৰ ওচৰলৈকে আগত আপোনাৰ ভইচটো যাবনে? আপোনালোকৰ ওচৰত থকা মানুহৰ ওচৰলৈকে আপোনাৰ ভইচটো ফাৰ্ষ্টত যাব, ৰাইট? ত' আমি যেতিয়া কিবা এটা বিচাৰো সেইটো আমি ডিৰেক্টলি এঞ্জেলছ সকলক ক'লে এঞ্জেলছ সকলে সেই ভগটো ভগৱানৰ ওচৰলৈকে লৈ যাব, আৰু ভগৱানে সেইটো আপোনালোকৰ বাবে ভাল নে বেয়া বিচাৰ কৰি হেল্প কৰিব। ঠিক আছে, এইটো আছিলে এঞ্জেলছ, আৰ্কএঞ্জেলছ আৰু গাৰ্ডিয়ান এঞ্জেলছৰ ডেফিনিশ্যন। আপোনালোকে এতিয়া কিবা ডাউট আছে নেকি ইয়াতে? পদুত বুলি কোৱা হয় চাগে ন? হা, দেৱদূত বুলিও ক'ব পাৰি, মেছেঞ্জাৰ অফ গড বুলিও কোৱা হয়। ত' ইয়াতে ইণ্টাৰেষ্টিং, আপোনালোকে হনুমানজীৰ কথা জানে, ত' হনুমানজীও ক'বলৈ গ'লে এঞ্জেলছৰ শাৰীতে পৰে। ঠিক আছে। আমি লৰ্ড হনুমানজীক আৰ্কেঞ্জেল মাইকেলৰ লগতো তুলনা কৰিব পাৰো, যিহেতু লৰ্ড হনুমানে আমাক বিভিন্ন ধৰণৰ নিগেটিভ এনাৰ্জিছৰ পৰা, ভূত প্ৰেসাচৰ পৰা আমাক প্ৰটেক্ট কৰি ৰাখে, ৰাইট? ঠিক তেনেকৈ আৰ্কেঞ্জেল মাইকেলেও আমাক প্ৰটেকশ্যনত হেল্প কৰে। নেক্সট, ওৱান ছেকেণ্ড। মোৰ এটা এক্সপিৰিয়েঞ্চ আছে। কেন আই শ্বেয়াৰ? য়েছ, ইউ কেন শ্বেয়াৰ। মই আজি পূজাৰ সময়ৰ কথা, মই শিৱসাগৰৰ ষ্টাইল বাজাৰত শ্বপিং কৰিব গৈছিলো, আৰু সেইদিনাখন মই কুপনটো হেৰুৱাই পেলালো। তাৰপিছতে তাৰ আগতে এটা ভিডিঅ' চাইছিলো, যেতিয়াই মানুহ বিপদত পৰে তেতিয়া এঞ্জেলছে সহায় কৰে বুলি কয়। আৰু তেতিয়া সেই কুৱেশ্যনটোতে, সেই কথাষাৰতে এটা কুৱেশ্যন হৈছিলে যে যদি মানুহ বিপদতে পৰে তেনেহলে এঞ্জেলসকলে কিয় সহায় নকৰে? তেতিয়া উত্তৰ দিছিলে যে, মই এটা পডকাষ্ট চাইছিলো আৰু তাতে কোৱা হৈছিলে যে এঞ্জেলসকলক সহায় নিবিচাৰে, সেইটো কাৰণে এঞ্জেলসকলে সহায় নকৰে। আৰু তেতিয়া মই কি কৰিলো, মই সেই সময়ত ৰৈ আছো তাত, মোক কৈছে আকৌ এবাৰ বিচাৰি আহা। মই 2-3 ফ্ল'ৰত গৈ বিচাৰি অহাটো সম্ভৱ নহয়। তেতিয়া চকু বন্ধ কৰিলো আৰু মই ক'লো, এঞ্জেলসকল প্লিজ মোক হেল্প কৰা, মই কুপনটো হেৰুৱাই পেলাইছো। 1 ছেকেণ্ডত মোক চাইডৰ দাদাজনে ক'লে, বাইদেউ আপুনি যাওক। সেইটো এঞ্জেলছক গ্ৰেট। মই সহায় খুজিছিলো। তাৰপিছতে আৰু ফেডাৰ্চটো পায়ে থাকো কণ্টিনিউৱাছলি। যেতিয়াই মই কওঁ তোমালোক মোৰ ওচৰৰ পৰা আঁতৰি গলা নেকি, গুচি গলা নেকি মোৰ ওচৰৰ পৰা, মোক চিন দিয়া আকৌ, ক'ত আছা, সেনেকে ক'লে মোক দিয়েই। আৰু মোৰ যিবিলাক ফ্ৰেণ্ডছ আছে ষ্টেটাছত, ইয়াত বহুতো ফ্ৰেণ্ডছ আছে লাইভত আজি, তেওঁলোকে হয়তো দেখিছে মই ডেইলি ফেডাৰ্চবোৰ শ্বেয়াৰ কৰিয়ে থাকো ষ্টেটাছত। তেনেকে আকৌ নাম্বাৰছবোৰো দেখিয়ে থাকো। সেইবোৰ ত' দে আৰ তেওঁ ভেৰি ছাপৰ্টিভ হয়, আমাক বিভিন্ন ধৰণেৰে হেল্প কৰে। আপোনালোকে গম নাপাব যে এঞ্জেলছে আপোনালোকৰ ওচৰৰ কোনোবা মানুহ হৈও কিন্তু আপোনাক হেল্প কৰি থৈ গুচি যাব, আৰু আপুনি চিনি নাপাব। কেতিয়াবা আপোনালোকক অচিনাকি মানুহেও হেল্প কৰি পাইছেনে? হৈছে। আৰু ছাৰ ত' হেৰি, তেওঁলোককো আৰু এঞ্জেলছেই পঠায়। ঠিক আছে। আৰু উম, এটা কথা আছিলে, মই যেতিয়া আপোনাৰ ওচৰত প্ৰথম ক্লাছ লৈছিলো, তাৰ আগতে মই দেলহিত থাকোতে এনি টাইম মই অকল 4টা 1-1-1-1 দেখি থাকো, আৰু নাম্বাৰছবোৰ তেনেকে খুব দেখি থাকো। তেতিয়া মই তাত যিমান বেছিকে দেখিছিলো, তাৰ পিছৰ পৰা এতিয়া মই বৰকে দেখা নাই। তাৰ পিছতে মই আপোনাৰ ওচৰত এঞ্জেল অৰেকল কাৰ্ডৰ ক্লাছ কৰিছিলো আহি পেলাই অসমত। মই ত' ভাবো নাম্বাৰছ বিলাক আমি দেখো এঞ্জেলছ আৰ চুপাৰ নেচনেল বিং। ঠিক আছে, চুপাৰ নেচনেল স্পিৰিচুৱেল বিং। ত' তেওঁলোকে আমাক স্পিৰিচুৱেলি কানেকশ্যন কৰাত খুব বেছি সহায় কৰে। যেতিয়া নেকি আপোনালোকে এঞ্জেলছ নাম্বাৰছবোৰ দেখে, আপোনালোকে গম পাব যে আপোনালোকৰ স্পিৰিচুৱেল আৱেকনিং হৈছে। স্পিৰিচুৱেল আৱেকনিং মানে কি, আধ্যাত্মিক যিটো আপোনালোকৰ আৱেকনিং, সেইটো হৈছে। যাৰ ফলত নেকি আপোনালোকে এঞ্জেলছ বিলাকৰ চাইন এণ্ড চিগনেলছসমূহ পাই আছে। ঠিক আছে। ইয়াতে এল দাস জোন আছে,
এলডাছ মই এলডাছৰ কিন্তু বাই ফৰ্চ ৰিমুভ কৰিব লাগিব। ত' ইয়াতে এলডাছ যোন আছিলে তেওঁ অলপ বেছি বেলেগ বিহেভ কৰিছে, ঠিক আছে। ত' এঞ্জেলছসকল ছুপাৰ নেচনেল পাৱাৰ থকা কিছুমান বিংছ হয়, ত' যিয়ে আমাক হেল্প কৰে, ঠিক আছে। এইটো ক'লো। ত' এঞ্জেলছসকলক আমি প্ৰে কৰি মেলি আমি তেওঁলোকৰ লগত কানেকশ্যন কৰি তেওঁলোকৰ পৰা হেল্প ল'ব পাৰোঁ। অ'কে, ত' আপোনালোকে কিবা সুধিব বিচাৰে নেকি, বা এঞ্জেলছৰ বিষয়ে আৰু কিবা জানিব বিচাৰে যদি ক'ব পাৰে। আনমিউট কৰিব পৰা নাই নেকি বাৰু? অ'কে, এঞ্জেলছৰ লগত আমি কানেক্ট কেনেকে হ'ম, মানে আমি কেনেকে তেওঁলোকক মাতিম, মানে আমাক হেল্প কৰিবলৈ বা হেৰি কৰিবলৈ, কেনেকে আমি কানেক্ট হ'ম মানে তেওঁলোকৰ লগত। তেওঁলোকক আপোনালোকে মাতি থাকিব পাৰে, মাতি পেলাই তাৰপিছতে যেতিয়া আপোনালোকে এঞ্জেল হিলিং শিকে আপোনালোকক এটুইনমেণ্টটো দিয়া যায়। এটুইনমেণ্ট দিলেও আপোনালোকে তেওঁলোকৰ লগত কানেক্ট হৈ যায়, ঠিক আছে। আৰু আপোনালোকে ডেইলি তেওঁলোকক কল কৰিব পাৰে, প্ৰে কৰিব পাৰে। ত' নামসমূহ যদি জানে নাম লৈ লৈ মাতিব পাৰে, যদি নাম নাজানে আপোনালোকে অ' মাই ডিয়াৰ গাৰ্ডিয়ান এঞ্জেলছ প্লিজ হেল্প মি, তেনেকে আপোনালোকে তেওঁলোকৰ পৰা হেল্প বিচাৰিব পাৰে। অ'কে, তেওঁলোকৰ কাৰণে থাপনাখন বনাবই লাগিব। নট কম্পালচৰি, যদি বনাই কিন্তু এটা কানেকশ্যন ফিল হয় আৰু কম্পালচৰি। অ'কে, এইখিনিতে মই আপোনালোকক এবাৰ আমাৰ যিহেতু এঞ্জেল হিলিং কৰ্চটো আহি আছে, অকণমান কৰ্চটোত কি কি নোট থাকিব এইটো অকণমান কৈছোঁ। ত' এঞ্জেলছসকল কোন হয় আজি অলপ ক'লো। ইয়াৰ ভিতৰেও বহুতখিনি কথা এঞ্জেলছৰ জানিব লগা থাকে, সেইসমূহ আমি ক্লাছত ডিছকাছ কৰিম। তাৰপিছতে মই যিটো ক'লো আৰ্কেঞ্জেলছৰ কথা, ত' আৰ্কেঞ্জেলছ আছিলে আপোনালোকৰ 15জন আৰ্কেঞ্জেলছ থাকে, তাৰে 7জন বাইবেলত আছিলে আৰু বাকী 7জনক বাকী 8জনক ডক্টৰ ডৰিন ভাৰ্চু যিগৰাকী লেডি হয় তেখেতে এঞ্জেলছসকলক ডিস্কভাৰ কৰিছিলে। ত' সেই ডৰিন ভাৰ্চু মেমে এঞ্জেলছসকলক ডিস্কভাৰ কৰিছিলে আৰু বাকী 8জন আৰ্কেঞ্জেলছ ডক্টৰ ডৰিন ভাৰ্চু মেমে আমাক দিছে। 15জন আৰ্কেঞ্জেলছৰ বিষয়ে জানিম। তাৰপিছতে আৰ্কেঞ্জেলৰ মাজত পাৰ্থক্যটো আমি অলৰেডি কৈছোৱেই। তাৰপিছতে এঞ্জেলৰ অল্টাৰ আপোনালোকে কেনেকৈ বনাব, অল্টাৰ মানে থাপনা আপোনালোকে কেনেকে বনাব। তাৰপিছতে আপোনালোকে জানিব এঞ্জেলছসকলৰ লগত আমি কেনেকৈ সংযোগ কৰিম, তাৰ বাবে আমি ইয়াতে আপোনালোকক এটুইনমেণ্ট দিম যাতে কানেকশ্যন কৰিব পাৰে। এটুইনমেণ্ট মিনছ শক্তিপাত, মানে আমাৰ ফালৰ পৰা আমি কানেক্ট কৰাই দিম। তেওঁলোকৰ ৰংছসমূহৰ বিষয়ে জানো, তেওঁলোকে কেনেধৰণে আমাক সংকেত দিয়ে। যেনেকে এতিয়া অলৰেডি ক'লে যে 1111 দেখে, কিছুমানে পাখি পাইছো বুলি কৈছে, ৰাইট। ত' সেইবোৰ এঞ্জেলিক সংকেত হয়। ত' এঞ্জেলছসকল মানে তেওঁলোকৰ নিজৰ প্ৰেজেন্সটো আমাক দেখুৱায়, ত' সেইবিলাকক কোৱা হয় এঞ্জেলিক সংকেত। তাৰপিছত পাখি, আৰু কোনটো ৰঙৰ পাখিৰ কি অৰ্থ হয়, তেওঁলোকে আমাক কি মেছেজ দিব বিচাৰিছে, কিমানটো নাম্বাৰ দেখিলে আমি কি অৰ্থ হ'ব, এই সকলোবিলাক আপোনালোকে ক্লাছত গম পাব। তাৰপিছতে অট'মেটিক ৰাইটিং, এইটো ইণ্টাৰেষ্টিং। আপোনালোকে যেতিয়া এঞ্জেলছসকলৰ লগত কানেক্ট কৰিব নহয়, আপোনালোকে তেওঁলোকৰ পৰা মেছেজ ল'ব পাৰে। মানে আপোনালোকে যদি এখন বহীত লাইক এখন কপি, ইয়াতে যদি আপোনালোকে এঞ্জেলছসকলক মাতি কলমটো এনেকে ধৰি থাকে, তেন্তে এঞ্জেলছসকলে আপোনালোকক নিজে নিজে লিখুৱাব, কিছুমান মেছেজ দিব। সেইটোক কোৱা হয় অট'মেটিক ৰাইটিং টেকনিক, ঠিক আছে। অট'মেটিক ৰাইটিং কেনেকে কৰিব, কৰোতে কি কি মানিব লাগিব, সেই সকলোবিলাক মানে এক কথাত ক'বলৈ গ'লে এঞ্জেলছৰ পৰা উত্তৰ লাভ কৰিব। তাৰপিছতে 28টা সমস্যাৰ এডভান্স হিলিং কৌশল আপোনালোকে শিকিব। এডভান্স হিলিং কৌশল মানে অকল এঞ্জেলছক মাতি আমি হিলিং কৰিলে নহ'ব, কিছুমান বেলেগ বেলেগ পদ্ধতি থাকে, সেই পদ্ধতিসমূহো আমি শিকিব লাগিব।
তো এই 28টা টেকনিক কি কি হয়? তো প্ৰথমতেতো হৈছে আজিকালি চবতকে ডাঙৰ সমস্যা লাইফ পাৰ্টনাৰ বিচাৰে। তো এঞ্জেলছ এডভান্স লিংকৰ দ্বাৰা আমি এজন পাৰফেক্ট আইডিয়েল লাইফ পাৰ্টনাৰ কেনেকৈ এট্ৰেক্ট কৰিম সেইটো শিকিব। তাৰপিছতে ৰিলেশ্যনশ্বিপ হিলিং কৰিবলৈ শিকিব, নিজৰ ৰিলেশ্যনশ্বিপ বা বেলেগৰ ৰিলেশ্যনশ্বিপ হিলিং কৰিবলৈও শিকিব। তাৰপিছতে জীৱনলৈ কেনেকে এডভান্টেজ এট্ৰেক্ট কৰি আনিব। যদি আপোনালোকৰ যিকোনো বিজনেছ আছে, সেই বিজনেছ গ্ৰথৰ কাৰণে কেনেকে ৰেমেডি কৰিব। তাৰপিছতে আজিকালি কম্পিটিটিভ এক্সামসমূহ হৈ থাকে, সেই কম্পিটিটিভ এক্সাম হওক, এডিআৰইয়ে হওক, বা যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম, নিট, JEE এক্সাম, সেইবিলাকত কেনেকৈ ছাকচেছ পাব তাৰ বাবে হিলিং কৰা হয়। ৰিলেশ্যনশ্বিপ হিলিং কৰা হয় নিজৰ পেৰেণ্টছৰ লগত, কাৰণ বাচ্ছাবিলাকৰ নিজৰ মাক বাপেকৰ লগত, যিহেতু আজিকালি জেন জি জেনেৰেশ্যনৰ বাচ্চা হয়নে, তো এনি টাইম মোবাইল ফোন ইউজ কৰে, বা সকলোৰে লগত নিজৰ ফেমিলি মানুহৰ লগত ৰিলেশ্যনশ্বিপটো তেওঁলোকে এটা ডিষ্টেঞ্চ আহি পৰে। তো তাৰ বাবে আপোনালোকে কেনেকৈ হিলিং কৰিব। ইণ্টাৰেষ্টিংলি ইয়াতে আপোনালোকে নিজৰ ডিজায়াৰ জবটো পাবৰ বাবে ইভেন এঞ্জেল হিলিং কৰিব পাৰে, এডভান্স এঞ্জেল হিলিং। যদি কাৰোবাৰ লিগেল মেটাৰ্ছ আছে, সেয়া কোৰ্ট কেছ নাইবা যিকোনো ধৰণৰ যদি লিগেল মেটাৰত ফচি আছে, তাৰ পৰা ওলাই আহিবৰ বাবে ছাকচেছ ইন লিগেল মেটাৰ এঞ্জেল হিলিং। তাৰপিছতে থাকিব জববোৰ বহুতে কৰি থাকে, কাৰোবাৰ জবৰ প্ৰমোশ্যন বিচাৰে, সেই প্ৰমোশ্যনৰ বাবে এঞ্জেল হিলিং কৰিব পাৰে। তাৰপিছতে বহুতে লোন মাৰিব পৰা নাই, লোনসমূহ মাৰিবৰ বাবেও এঞ্জেল হিলিং থাকে, এডভান্স এঞ্জেল হিলিং। প্ৰটেকশ্যন এগেইনষ্ট নেগেটিভ এনাৰ্জি আৰু ইভিল হেল্থ, মানে নকাৰাত্মক শক্তিৰ পৰা বা দুষ্ট চকুৰ ইভিল আইৰ পৰা, নজৰ দুখৰ পৰা আপোনালোকে প্ৰটেকশ্যনৰ বাবে এঞ্জেল হিলিং থাকে। দেন ব্লেক মেজিক ৰিমুভেলৰ এঞ্জেল হিলিং, ষ্ট্ৰেছ, নিগেটিভিটি, সেইসমূহ হিল কৰিবৰ বাবে এঞ্জেল হিলিং কৰা হয়। তাৰপিছতে কোনোবা মানুহ আপোনাৰ লগত ভাল নহয়, যিটো এনেকৈ আপোনালোকক ডিটেচ কৰিব বিচাৰি আছে, কাৰোবাক আপোনাৰ লাইফৰ পৰা আঁতৰাব বিচাৰি আছে, তো সেইটোৰ এঞ্জেল হিলিং প্ৰচেছ আছে। তাৰপিছতে আপোনালোকৰ কনচেনট্ৰেশ্যন, ল'ৰা ছোৱালীৰ পঢ়া শুনাত কনচেনট্ৰেশ্যন নাইবা আপোনালোকৰ যিকোনো কামত মনোযোগ বৃদ্ধি কৰিব বিচাৰিছে, তেতিয়া কৰিব পাৰে। ফচি থকা পইচা উলিয়াব বিচাৰি আছে, তেতিয়া এঞ্জেল হিলিং কৰিব পাৰে। ছেটেল লং টাৰ্ম ষ্টাক মেটাৰ, বহুদিনৰ পৰা যদি কিবা মেটাৰত আপোনালোকে ফচি আছে, সেইটো থাকিব। আপোনালোকৰ ইন জেনেৰেল হেল্থ, মানে জ্বৰ কাহ চৰ্দি এইসমূহ জেনেৰেল হেল্থ হয়, হয়নে, সৰু সৰু হেল্থ হয়, এইবোৰ আপোনালোকে হিলিং কৰাৰ কৌশল লাভ কৰিব। তাৰপিছতে ক্ৰনিক হেল্থ, মানে বহুদিনৰ পৰা এটা ইছ্যু হৈ আছে, ভাল হোৱা নাই, তাৰ কাৰণে এডভান্স এঞ্জেল হিলিং কৰিব পাৰিব। নিজৰ চাইকিক পাৱাৰ ইনটিউশ্যন, চাইকিক পাৱাৰ মানে আপোনালোকে কিবা এটা বস্তু হ'লে আমি আগতীয়াকৈ কিছুমান গম পাওঁ নে, আমাৰ কেতিয়াবা আপোনালোকে ক'ৰবাত যাবলৈ লৈছে আৰু আপোনালোকৰ এনেই মনতে আহিছে যে তালৈ যাব নালাগে, গ'লে কিবা এটা হ'ব পাৰে, এনেকুৱা এটা ভাৱ আহিব পাৰে হয়নে। সেইবোৰ হৈছে ইনটিউশ্যন, সেই ইনটিউশ্যনবোৰ যাতে আপোনালোকৰ কাৰেক্ট হয় আৰু ভালদৰে আপোনালোকে ইনটিউশ্যনটো ডেভেলপ কৰিব পাৰে, তো তাৰ বাবে আপোনালোকৰ এঞ্জেল হিলিং কৰা হয়। তাৰপিছতে নিজৰ ডিজায়াৰ্ড প্ৰপাৰ্টিটো আপোনালোকে কিনিবৰ বাবে এঞ্জেল হিলিং কৰিব পাৰে। তাৰপিছতে নিজৰ ঘৰ, তাৰপিছতে অফিচ আদিৰ পৰা নিগেটিভিটি ৰিমুভ কৰিবৰ বাবে ক্লিনজিং হিলিং কৰিব পাৰে। বহুতে প্ৰপাৰ্টি চেল কৰিব বিচাৰি থাকে আৰু চেল নহয়, তেতিয়াও এঞ্জেল হিলিং কৰিব পাৰে। কনচিভ ৰিলেটেড যিকোনো ইছ্যু, তেতিয়া কৰিব পাৰে। কনচিভ কৰাৰ পিছত যাতে বেবীটো ভালকৈ ডেলিভাৰ কৰিব পাৰে, তাৰ বাবেও এঞ্জেল হিলিং আছে। জীৱনৰ যিকোনো বাধা দূৰ কৰি সফলতা অৰ্জন কৰিবৰ বাবে কৰিব পাৰে, ইয়াৰ বাবে কৰিব পাৰে। আৰু কেইটামান আছে, এইকেইটা মই লিখা নাই বাৰু ইয়াতে, ঠিক আছে। তো এইখিনি এঞ্জেল হিলিং আপোনালোকে শিকিব, এঞ্জেল হিলিং এডভান্স মাষ্টাৰ আৰু ESP য'ত নেকি থাকিব তাতে। তাৰপিছতে এইটো হৈ গ'ল এডভান্স। তাৰপিছতে আপোনালোকে শিকিব এঞ্জেলছসকলৰ দ্বাৰা নিজৰ হিলিং কেনেকে কৰিব আৰু বেলেগৰ হিলিং কেনেকে কৰিব, সেইটো এটা কৌশল শিকিব। তাৰপিছতে আপোনালোকে ক্ৰিষ্টেলছসমূহ চিনি পায়নে? যেনেকে মোৰ ওচৰত এতিয়া এটাই আছে, তো এইবোৰ হৈছে ক্ৰিষ্টেল, আৰু আছে বাৰু। তাৰপিছতে মোৰ নেটৱৰ্ক ইছ্যু নাই হোৱাটো,
ভালে আছে? চবে শুনি আছে মোক? থাম্বছ আপ। শুনি আছো। অকে। ত' এইবোৰ হৈছে ক্ৰিষ্টেল। এই ক্ৰিষ্টেল ইউজ কৰি আপোনালোকে কেনেকে হিলিং কৰিব? টেৰ' কাৰ্ড দেখিছে? টেৰ' কাৰ্ড দেখিছেনে চবে? উম, টেৰ' কাৰ্ড ইউজ কৰি হিলিং কৰিব শিকিব ইয়াতে। তাৰপিছতে ৰেকি এনাৰ্জিৰ দ্বাৰাও এঞ্জেল হিলিং, ৰেকি, এঞ্জেল, ক্ৰিষ্টেল, টেৰ' এই সকলোবিলাক কম্বাইন কৰি আমি হিলিং কৰিব পাৰোঁ। সেইটো এডভান্স লেভেলৰ হিলিং হয়, সেয়া শিকিব। আৰু বোনাছ হিচাপে আপুনি ইয়াতে পাব ESP টেকনিক। ESP মানে হৈছে এক্সট্ৰা চেঞ্চুৰী পাৰচিপশ্যন টেকনিক। মানে আপোনালোকে কাৰোবাৰ মন পঢ়িব পাৰিব। এতিয়া যদি মই দুটা নাম্বাৰ দিছো, আপোনালোকে চেট বক্সত লিখিব হা। মই দুটা মনতে নাম্বাৰ ভাবিম আৰু আপোনালোকে ক'ব যে মই কোনটো নাম্বাৰ ভাবিছো। এটা ভাবিম মই যে 1 আৰু 2ৰ মাজত মই 1 ভাবিম নে 2 ভাবিম, আপোনালোকে ক'ব, গেছ কৰিব, ঠিক আছে? মই ডান বুলি ক'ম, তেতিয়া আপোনালোকে ক'ব। এতিয়ালৈকে হোৱা নাই? অ'কে, ডান। মই কোনটো নাম্বাৰ লৈছো? 1 আৰু 2ৰ ভিতৰত কোনটো নাম্বাৰ লৈছো? অ'কে, ইয়াতে মেক্সিমামে 2 2 লিখি আছে। অ'কে, ত' যিসকলে 2 লিখিছে তেওঁলোক কাৰেক্ট নহয়, যিসকলে 1 লিখিছে তেওঁলোক কাৰেক্ট হয়। মানে তেওঁলোকে কেটচ কৰিব পাৰিছে। ত' তেনেকে এতিয়া আৰু এটা দিছো, এইটো আৰু 1টো ইজি আছিলে। এপল আৰু মেংগো, তাৰ ভিতৰত মই কোনটো চুজ কৰিম ক'ব হা। মই ডান বুলি কৈ দিম হ'লে। অ'কে, কোনটো হয় আপোনালোকে? এপল আৰু মেংগো। Era বস্তু লিখি আছো ৰেকি ৰেকি অ'কে, গ্ৰেট। যিসকলে এপলছ লিখিছে তেওঁলোক কাৰেক্ট হয়। অ'কে, ত' তেনেকে আপোনালোকে এইটো এটা সৰু চিম্পল এপল আৰু মেংগো দিছো। আপোনালোকে যিকোনো ধৰণৰ কথা আপোনালোকে মাইণ্ড ৰিডিং কৰি উলিয়াব পাৰে। আপোনাৰ কাৰণে কি ভাবি আছে তেওঁ, আপোনাৰ কাৰণে মনোভাৱটো কেনেকুৱা, সেইবোৰ আপোনালোকে তেওঁৰ ভাইবছটো গম পাই যাব। ডিজিটেলিয়ে গম পাই গৈছে, একচুৱেলি আৰু গম পাই যাব। ত' সেয়া আছিলে এঞ্জেল হিলিঙৰ ESP, যিটো আপোনালোকে নেকি বোনাছ হিচাপে লাভ কৰিব। ঠিক আছে, তাৰপিছতে আপোনালোকে ইয়াতে এঞ্জেলছ কাৰ্ডৰ পৰা গাইডেন্স দিব। গাইডেন্স মই দিম, আপোনালোকে নিজৰ বাবে যিকোনো গাইডেন্স ল'ব পাৰিব ক্লাছটোত, ঠিক আছে? ত' ইয়াতে কিবা ডাউট আছে যদি ক'ব পাৰে। আনমিউট